হেল্ল' এভৰিৱান, এতিয়া আমি আহি পালোঁ দীঘলী পুখুৰী পাৰ। এতিয়া সময় প্ৰায় 4 বাজিবৰ হ'ল, গতিকে পাৰ্কৰ ভিতৰত নগৈ আমি দীঘলী পুখুৰী পাৰত যিমানবোৰ দোকান বজাৰ হয় তাতে অকণমান সময় অতিবাহিত কৰিম। সন্ধিয়া সময়ত দীঘলী পুখুৰী পাৰত থকা দোকানবোৰত যথেষ্ট মানুহৰ ভিৰ হয়। ভাবিছিলোঁ দীঘলী পুখুৰীত নাৱত উঠাৰ কথা, কিন্তু আমি অহালৈ গেটবোৰ বন্ধ কৰিলে। সেয়েহে আমি পাৰত থকা দোকানবোৰতে অলপ সময় ঘূৰি ফুৰি কিবা খাই মেলি ঘৰলৈ উভতি যাম। তেনেহ'লে বলক এতিয়া সন্ধিয়া সময়ৰ দীঘলী পুখুৰী পাৰৰ আনন্দ উপভোগ কৰোঁ।